खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 12 जुलाइ 2023 बारायजाय बुधबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। बर'नि फिसा केनि बसुमतारी बिथाङा बलिउडनि मुंदांखा एक्टरफोर शाहरुख खान, नयनतारा आरो दीपिका मोनजों जवान सावथुनाव फैनो गोनां जवान सावथुनाव फाव खालामनो थाखाय खाबु मोननो हादों। केनि बसुमतारी बिथाङा बिथांमोनजों फाव खालामनो थाखाय जायगा मोननो हानायखौ एबा खाबु मोननायखौ लानानै जोबोद गोजोननाय फोरमायदों। तामिलनाडु रायजोआव खामानि मावनो थाहैनाय सासे बर' सुबुङा हरखाब गिख्रंथाव लामानि जाब्रबथायजों जायगायावनो जिउ गोमादों आरो बे जाथायावनो गुबुन सासे बर' सुबुङा गोब्राब जोखोम जादों। थैनाय बर' सुबुंनि मुङा जाबाय बिजय बर' आरो प्रताप मुसाहारि बिथांमोना बाइकजों दै लायनो थाखाय थांगासिनो दंमोन। बे समावनो गंसे ट्रेक्टरजों लामा ससेयाव जाब्रबथाय जानायनि जाहोनाव बे जाथाया जादों। थांनाय साननैसो सान सिगां क'क्राझार डिस्ट्रिक्टनि सिङाव थानाय दतमा ओनसोलाव सासे ट्राइबेल हिनजावसा गथ'खौ जिनाहारि खालामनाय जाथायनि सायाव राजु दुरि बिथाङा गोख्रों बिजाथि फोरमायदों। प्रपोजल ड्राफ्ट इतना दी आछे और इन दिस कनेक्शंस what is the negative impact that we the tribals of Assam we are going to face? Regarding that, I just would like to share some of the key issues. Number one, that we the tribals, Boro hok, Kosari hok, Deuri hok, Mising hok, Raba hok, Lalung hok, Tiwa hok, আমি সকলোৱে অসমৰ ট্ৰাইবেল। আমি ট্ৰাইবেল সকলৰ সকলো মানুহৰ সব জনজাতি সকলৰ আমাৰ কাষ্টমাৰী ল আছে, আমাৰ ট্ৰেডিশ্যন আছে আৰু এই কাষ্টম আৰু এই ট্ৰেডিশ্যনখিনি সিন্স ইনসেপশন দ্যাট মিনস সিন্স লং বেক পৰা আজিলৈকে আমি ফলো কৰি আহি আছোঁ। আৰু ট্ৰাইবেল সমাজত পাৰ্টিকুলাৰলি 6 শিডিউল এলেকাত আমাৰ কি আছে, আমাৰ নিজৰ কাষ্টমাৰী লটো ষ্ট্ৰংলি ইমপ্লিমেণ্ট হৈ আছে। এজ অফ টুডে ইণ্ডিয়ান গভৰ্ণমেণ্টে এটা প্ৰপ'জেল এটা বনাইছে। সেই প্ৰপ'জেলটোত আপোনাৰ চিভিল কোড ইউনিফৰ্ম কৰিবলৈ কৈ আছে। ইউনিফৰ্ম যেতিয়া চিভিল কোডটো যদি ইমপ্লিমেণ্ট কৰিবলৈ যায় দেন আৱাৰ ট্ৰেডিশ্যনেল যিবিলাক আপোনাৰ প্ৰেক্টিছ আছিলে কাষ্টমাৰী লখিনি অট'মেটিকেলি ডাইলিউট হৈ গুচি যাব। ডাইলিউট যদি হৈ যায় তেতিয়াহ'লে আমি ট্ৰাইবেল মানুহৰ শ্ল'লি গ্ৰেজুৱেলি আমি ট্ৰাইবেলখিনি ST বুলি কোৱা শব্দটো সংবিধানৰ পৰা ডিলিট হৈ যাব। when everything is uniform, যেতিয়া আমি নন ট্ৰাইবেল লগত যদি একেলগে আমাক মিলাই দিয়ে তেতিয়াহ'লে আমাৰ ট্ৰাইবেলৰ ST ষ্টেটাছটো নাথাকিব। আমি হিন্দু নীতি নিয়মতে আমি বিয়া কৰিব লাগিব, হিন্দু নীতি নিয়মতে আমি সকাম কৰিব লাগিব। এতিয়া আপোনালোকে সকাম কৰিবলৈ যদি যায় আপুনি ট্ৰাইবেল হিচাপে সকাম কৰি আছে, মই দেউৰী মানুহ, মই পূজাৰী মানুহ, আমি যেতিয়া সকাম কৰে আমি বামুণ মানুহক হায়াৰ নকৰোঁ নহয়। হয় শিডিউল কাষ্টে হায়াৰ কৰে, কিন্তু বড়ো মানুহ, ৰাভা মানুহ, তিৱা মানুহ পূজা পাঠ কৰোঁতে আমি কেতিয়াও নন ট্ৰাইবেল পূজাৰী বামুণক আমি ইনভাইট নকৰোঁ আৰু ইনভাইট কৰিবলৈ প্ৰয়োজনো নাই আৰু ইনভাইটো নকৰোঁ। আজিৰ কথা নহয়, আজি বহু দিনৰ আগৰ পৰা সিন্স দ্য ৱৰ্ল্ড ষ্টাৰ্টেড পৰা। সেইকাৰণে আমি যদি চিভিল কোড যদি একচেপ্ট কৰিবলৈ যায় আমাৰ ইম্পেক্টটো এইটো এটা হ'ব। ছেকেণ্ডলি আমাৰ যিটো বিয়া মেৰেজ ছিষ্টেম টোটেলি আমি হিন্দু নীতি নিয়মৰ নিচিনা কি কৰিব লাগিব, আমি মন্দিৰত গৈ পেলাই বিয়া কৰিব লাগিব, যিটো কালচাৰ আমি একচেপ্ট কৰিব নোৱাৰোঁ। আমি অসমৰ জনজাতিসকলে কি কৰোঁ, আমি ছোৱালীয়ে ল'ৰাক ভাল পাই, ছোৱালী বা ল'ৰাক ভাল পাই আমি পলাই লৈ গুচি যাওঁ, মা দেউতাক সেৱা এটা লয়, নহয় জানো? সমাজত আমাৰ দয় ছিষ্টেম নাই, ট্ৰাইবেল সমাজত ডিভ'ৰ্চ ছিষ্টেম নাই, কিন্তু যেতিয়া ইউনিফৰ্ম চিভিল কোড আহিব এই লিগেল মেৰেজ ছিষ্টেমটো কম্পালচৰি কৰি দিব। লিগেল মেৰেজ কাইলৈ যদি ৱাইফ এণ্ড হাজবেণ্ডৰ যদি ডিছপুট হয় তেতিয়াহ'লে ডিভ'ৰ্চৰ আণ্ডাৰত আকৌ আমি আহিব লাগিব। এইখিনি আমাৰ বহুতখিনি সমস্যা আহিব। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।